কিমান ভাল এইটো লোকাল নমস্কাৰ বন্ধু-বান্ধৱীসকল আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ লগতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ বৰ্তমান মই বলাইখামাৰত আছোঁ বলাইখামাৰ একদম ফিচিং কম্পিটিশ্যন হৈ আছে তো ইয়াতে দেখা পালোঁ অলপমান শ্বেয়াৰ কৰি দিওঁ মিষ্টাৰ সঞ্জীৱ তাৰপিছত সঞ্জীৱৰে একদম মানে নাটক কৰা গ্ৰুপ আৰু কমেডি কৰা গ্ৰুপকেইটা ইয়াত মানে দোকান কৰি আছে একদম ভাল না বাইদেউ ভাল কিমান ভাল খুবেই ভাল লাগছে আজি বিক্ৰী পাতি কেনেকুৱা ভালে হৈ আছে ন হয় হয় মজা ইফালে আৰু এটা বাইদেউ এজনী ইফালে হাই কৈ দিয়ে হাই মজা 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 হাই বোলে আৰু খৰি হাই দে হাই মানে ইহঁতে কমেডি কৰা নাই মানে ক'বই নালাগে এক্সপিৰিয়েঞ্চ একদম মজা তাৰপিছত এইফালে আৰু ভণ্টিসকল চবেই আহিছে ইয়াত সেয়া ভাইটি আৰু ইয়াত অৰিজিনেল লোকালটো দেখুৱাই দিম অলপ মানে এইটো লোকাল বিক্ৰী পাতি ভাল কিমান ভাল কৈ দে বিক্ৰী পাতিটা দে দে ঠিক আছে ঠিক আছে ঠিক আছে মানে ৰ'দটো বহুত দিছে সেইটো কাৰণে মানে গৰমত এইটো লোকালটো খাই দিলে একদম মজাকৈ আৰামছে বৰচি মাৰিব পাৰিব এইটো হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট নামনি অসম হয় মানে ৰাভা হাছং আণ্ডাৰত হয় ৰাভা হাছং এই এলেকাত এইটো মানে বলাইখামাৰ বজাৰ হয় বলাইখামাৰ বজাৰৰ কমিটিৰ এইখন ডাঙৰকৈ ফিচাৰী মানে ফিচাৰী সেই ফিচাৰীটো আজি কম্পিটিশ্যন চলি আছে ক'ৰ পৰা আৰু ক'ৰ মানুহ আহিছে মই সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰি আছোঁ মাছ পাইছে নাই তো বৰশী নাই মাছ পাইছে বুলি কৈছে মিছাকৈ কৈছে ইয়াত ভাতৰো ব্যৱস্থা কৰা আছে এয়া মজাকৈ ভাত বনাইছে বিক্ৰী পাতি হৈ আছে না খুৰী হৈ আছে ন ঠিক আছে আৰু ফ্ৰেণ্ড ইয়াতে লগালগ খেল আছে লটাৰী পাতিছে টিকেট শেষ হ'বই আৰু ন এইখন কমিটিৰে নাই কৰবা এইখনৰে ঠিক আছে ফাটাফাটি লৈ ল'ব লাগিব অলপমান কিছু মই এতিয়া আপোনালোকক দেখুৱাম মাছ কোনে কিমান কিলো মাছ ওজনৰ পাইছে এইটো মই দেখুৱাম আপোনালোকক চাওক ফ্ৰেণ্ডছ এইটো ফাৰ্ষ্টৰ পৰা এটা আৰু দুটাই মানে সিহঁতে মানে ফাৰ্ষ্ট ছেকেণ্ড হৈ আছে বৰ্তমান 1 কিলো 828 গ্ৰাম আৰু এইফালে এটা আছে 1 কিলো 826 গ্ৰাম মানে সিহঁতে দুটাই মানে ফাৰ্ষ্ট ছেকেণ্ড হৈ আছে নম্বৰলৈকে ন কিমান 1 কেজি 782 ন এটা গিলাচ কাপ এইটো গিলাচ কাপ হয় এইফালে কিমান চুকু যাম মানে 3 লাখ ল'ব লাগিছিল ন বাননি না ঠাকুৰ বেলা মানে ইমান দূৰৰ পৰা আহিছে বেচেৰা চেষ্টা কৰিছিল কিন্তু পোৱা নাই এইটোৱে মানে আৰু এটা ৰেজেক 1 কেজিৰ তলত ৰেজেক হয় নেকি 1 কেজি আচ্ছা তাৰপিছত প্ৰথম পুৰস্কাৰ 6 লাখ আৰু দ্বিতীয় পুৰস্কাৰ 3 লাখ আৰু থাৰ্ড আছে নেকি আছে থাৰ্ড কিমান 2 লাখ আৰু ইয়াতে ব্যৱস্থা কৰা আছে একদম বৰশী থুৰকে ৰেডি পুৰা বিক্ৰী পাতি চলি আছে চাগে বিক্ৰী পাতি কেনেকুৱা চলি আছে ন আচলতে বিক্ৰী পাতিটো চলিব কাৰণটো হৈছে ইফালে ডাঙৰ ডাঙৰ মাছকেইটা মানে বৰশী ছিঙি পেলাব লাগিব তেতিয়াহে বিক্ৰী হ'ব চাগে তাৰপিছত ইফালে খুৰা আছে খুৰা কি ক'ব কয় লাখ মান হৈছে আজি জইন ফিজ 1000 টকাকৈ মানুহ হৈছে 510 জন মানুহ 510 জন তাৰপিছত কমিটিৰ লাভ হ'বনে লাভ হ'ব অলপ লাভ হ'ব ন
সঁচাকৈ বহুত মানুহ হৈছে এইখন পুখুৰীত আজি বিভিন্ন জাগাৰ পৰা বিভিন্ন ঠাইৰ পৰা বহুত দূৰৰ পৰা আহিছে শ্বিলঙৰ পৰা গুৱাহাটীৰ পৰাতো বৰকো মিৰ্জা চব বহুত দূৰৰ পৰা মানুহ সমাগম হৈছে আৰু বৰশী মাৰি আছে কম্পিটিশ্যন পুৰা চলি আছে বৰ্তমান এজন গাৰো সম্প্ৰদায়ৰ লোকে এটা মানে 1 কিলো 900-700 এনেকা গ্ৰাম আছে এইটোৱে প্ৰথম পুৰস্কাৰ যেন পাব চাগে তাৰপিছত সেকেন্ড পুৰস্কাৰ খাচিয়া হিয়তে মানে পাব চাগে তো এনেকা কৰে মানে আগবাঢ়ি আছে এতিয়ালৈকে তাতকৈ আৰু ডাঙৰ মাছ আহি পোৱা নাই